নমস্কাৰ এছএছচি আসাম 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আসাম পুলিচ আসাম গেট 3 এক্সামত সহায় হোৱাকৈ মক টেষ্ট পাৰ্ট 6 ডিছকাছ কৰিম। আশা কৰোঁ এই ভিডিঅ'টোৱে এক্সামত আপোনালোকক যথেষ্ট সহায় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল দিল্লীৰ চুলতান ৰাজত্বৰ প্ৰথম আৰু একমাত্ৰ মহিলা শাসক কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ৰাজিয়া চুলতানা। দিল্লীৰ চুলতান ৰাজত্বৰ প্ৰথম আৰু একমাত্ৰ মহিলা শাসক আছিল ৰাজিয়া চুলতানা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ছত্ৰপতি শিৱাজী মহাৰাজৰ জন্ম কেতিয়া হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি 1630 চনত। 1630 চনত ছত্ৰপতি শিৱাজী মহাৰাজৰ জন্ম হৈছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰত আৰু আফগানিস্তানক পৃথক কৰা সীমান্তৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ডুৰাণ্ড লাইন। ভাৰত আৰু আফগানিস্তানক পৃথক কৰা সীমান্তৰ নাম হ'ল ডুৰাণ্ড লাইন। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কিমানখন দেশে ভাৰতৰ সৈতে সাগৰীয় সীমাৰেখা ভাগ কৰে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি 2খন। শ্ৰীলংকা আৰু মালদ্বীপে ভাৰতৰ সৈতে সাগৰীয় সীমাৰেখা ভাগ কৰে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনখন ৰাজ্যত 51 সংখ্যক খাজুৰাহ নৃত্য মহোৎসৱ আয়োজন কৰা হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশ ৰাজ্যত 51 সংখ্যক খাজুৰাহ নৃত্য মহোৎসৱৰ আয়োজন কৰা হৈছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোন তাৰিখে ভাৰতত কেন্দ্ৰীয় আবকাৰী দিৱস উদযাপন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি 24 ফেব্ৰুৱাৰী। 24 ফেব্ৰুৱাৰী তাৰিখে ভাৰতত কেন্দ্ৰীয় আবকাৰী দিৱস উদযাপন কৰা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কেলুচৰণ মহাপাত্ৰ কোনটো ধ্ৰুপদী নৃত্যৰ সৈতে জড়িত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ওডিচি। কেলুচৰণ মহাপাত্ৰ ওডিচি নৃত্যৰ সৈতে জড়িত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল হুমায়ুন নামা কোনে লিখিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি গুলবদন বেগম। গুলবদন বেগমে হুমায়ুন নামা লিখিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল সৰিস্কা বাঘ সংৰক্ষিত বনাঞ্চল কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ৰাজস্থান। সৰিস্কা বাঘ সংৰক্ষিত বনাঞ্চল ৰাজস্থান ৰাজ্যত অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল সৰ্বানন্দ সোণোৱাল কোন চনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি 2016 চনত। 2016 চনত সৰ্বানন্দ সোণোৱালে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল প্ৰফুল্ল কুমাৰ মহন্ত কোন চনত দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 1996ত। প্ৰফুল্ল কুমাৰ মহন্ত 1996ত দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল সৰ্বানন্দ সোণোৱাল অসমৰ কিমানতম মুখ্যমন্ত্ৰী আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি 14তম। সৰ্বানন্দ সোণোৱাল অসমৰ 14তম মুখ্যমন্ত্ৰী আছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তিৰুপতি বালাজী মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি অন্ধ্ৰপ্ৰদেশত। তিৰুপতি বালাজী মন্দিৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যত অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল দ্ৰোণাচাৰ্য বঁটা কাক প্ৰদান কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি ক্ৰীড়া প্ৰশিক্ষকক। দ্ৰোণাচাৰ্য বঁটা ক্ৰীড়া প্ৰশিক্ষকক প্ৰদান কৰা হয়।
আমাৰ নেক্সট কুৱেশ্যনটো হ'ল গৌতম বুদ্ধৰ একমাত্ৰ পুত্ৰজনৰ নাম কি আছিল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ৰাহুল গৌতম বুদ্ধৰ একমাত্ৰ পুত্ৰজনৰ নাম আছিল ৰাহুল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল নেপালৰ সংসদৰ নাম কি ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি ৰাষ্ট্ৰীয় পঞ্চায়ত নেপালৰ সংসদৰ নাম ৰাষ্ট্ৰীয় পঞ্চায়ত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ইণ্ডোনেছিয়াৰ ৰাজধানীৰ নাম কি ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ জাকাৰ্টা ইণ্ডোনেছিয়াৰ ৰাজধানীৰ নাম জাকাৰ্টা আমাৰ নেক্সট কুৱেশ্যনটো হ'ল নৱগ্ৰহ মন্দিৰ কোন পাহাৰত অৱস্থিত ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ চিত্ৰাচল নৱগ্ৰহ মন্দিৰ চিত্ৰাচল পাহাৰত অৱস্থিত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ইয়াত এখন অৰণ্য আছিল গ্ৰন্থখন কোনে ৰচনা কৰিছিল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ অনুৰাধা শৰ্মা পূজাৰী ইয়াত এখন অৰণ্য আছিল গ্ৰন্থখন অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰিছিল আমাৰ লাষ্ট কুৱেশ্যনটো হ'ল ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম চলচ্চিত্ৰখনৰ নাম কি আছিল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি এৰাবাটৰ সুৰ ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম চলচ্চিত্ৰখনৰ নাম আছিল এৰাবাটৰ সুৰ